500 টকাকৈ পাওঁ তেতিয়াহ'লে 100 জোপাত 50,000 টকা পাম। এই গছজোপা ৰোৱা মোৰ এমাহ হ'ল, ই মেলিবলৈ ধৰিছে চাওক ইমানে লাগিছে। হেল্ল' ৱেলকাম টু ৰিংকুছ ব্লগ। আজি মই আপোনালোকক জৈৱিক পদ্ধতিৰে বীজ জলকীয়া পুলি বস্তাত কেনেকৈ ৰোপণ কৰিব তাৰ বিষয়ে দেখাম। বস্তাত ৰুবলৈ হ'লে মাটিখিনি শুকান মাটি ৰুব লাগিব, একদম শুকান। এয়া চাওক শুকান মাটি। সাৰ হ'ল গোবৰ সাৰ, ইয়াক গোবৰ দিম যিহেতু গোবৰ ঘৰতে আছে। ইয়াৰো গোবৰ দুটা সমানে ল'ব লাগিব। 1 চৰিয়া মাটি লৈছোঁ আৰু 1 চৰিয়া গোবৰ ল'ম। মাটিখিনি 1 চৰিয়া লৈ লৈছোঁ, 1 চৰিয়া গোবৰ ল'ম। গোবৰখিনি শুকান হ'ব লাগিব। ইয়াত শুকুৱাই থোৱা শুকান গোবৰ মিহি কৰি লৈছোঁ, গোবৰখিনি শুকুৱাই। 1 চৰিয়া গোবৰ মাটিৰ লগত সমানে 1 চৰিয়া মাটি 1 চৰিয়া গোবৰ দুইখিনি মিক্স কৰি ল'ম। দুইখিনি মিহলাই ল'ম মাটি আৰু গোবৰ আৰু মাটিখিনি ভালদৰে মিহলাই লৈছোঁ। মাটি আৰু গোবৰখিনি মোৰ মিহলা হৈ গ'ল। এতিয়া বস্তা এটা ল'ম। বস্তাটো এইটো চিমেণ্টৰ বস্তাটো এনেকৈ ওপৰখন কাটি লৈ পিনি এনেকৈ কুচাই ল'ম। এতিয়া মাটিখিনি বস্তাত ভৰাম। যিহেতু মই জৈৱিক পদ্ধতিৰে খেতি কৰিছোঁ সেইকাৰণে কোনো ধৰণৰ ৰাসায়নিক সাৰ ইয়াত দিয়া নাইকিয়া। তাতো মাটিখিনি হেঁচি লৈ পিনি সম্পূৰ্ণৰূপে ভৰাই লৈছোঁ। এয়া বস্তাত মাটি ভৰাই হৈ গ'ল। বস্তা মাটি ভৰাই ল'লোঁ। এয়া মোৰ এতিয়া বস্তাত মাটি ভৰাই হৈ গ'ল। এতিয়া বীজ জলকীয়া পুলিটো ৰোপণ কৰিম। এইটো হৈছে বীজ জলকীয়া পুলি। ওচৰৰ নাৰ্চাৰীৰ পৰা এটা 10 টকাকৈ আনিছোঁ। সেই গাঁতটো খান্দি লওঁ। এতিয়া বীজ জলকীয়া পুলিটো ৰুম। পুলিটো ৰুওঁতে মাটিখিনি বেছিকৈ হেঁচি দিব নালাগে, যিহেতু নতুন পুলি শিপাখিনি তললৈ যাব লাগিব। প্ৰথমকৈ নতুনকৈ ৰোৱাৰ বাবে এনেকৈ হেঁচি দিব নালাগে বেছি জোৰকৈ। যিহেতু মই বীজ জলকীয়া পুলিটো বস্তাত লৈছোঁ, চিমেণ্টৰ বস্তা। এই চিমেণ্টৰ বস্তাটো ডাঠ, সেইকাৰণে তলফালে অলপ ফালি দিব লাগিব যাতে পানীটো ওলাই যায়, যাতে পুলিটোৰ শিপাখিনি গৰম হৈ নাযায়। জেগাত ফালি দিব লাগিব অলপ। তলফালে ফালি দিছোঁ। এতিয়া মই 50 জোপা বীজ জলকীয়া পুলি ৰুলোঁ। ইয়াত 50 জোপা আছে। এয়া 10 টকীয়া পুলি আনি থৈছোঁ। জলকীয়া পুলিখিনি অক্টোবৰ নৱেম্বৰ মাহতে ৰুব লাগিছিলে, মোৰ ৰোৱা অলপ দেৰি হৈ গ'ল। অক্টোবৰ নৱেম্বৰ মাহত ৰুলে তাৰ নিদিয়া আগতে জলকীয়াখিনি লাগি যায়। বৰষুণ দিলে অলপ মৰি যোৱা সেই সম্ভাৱনা থাকে। বৰ্তমানলৈকে মই 50 জোপা জলকীয়া পুলি ৰুলোঁ আৰু 50 জোপা ৰুম। যদি এজোপাত 500 টকাকৈ পাওঁ তেতিয়াহ'লে 100 জোপাত 50,000 টকা পাম। এয়া নতুনকৈ বীজ জলকীয়া পুলি ৰুইছোঁ। এয়া ৰোৱা 3 দিন 4 দিন হৈছে। এইবিলাক 5 টকীয়া পুলি। এই গছজোপা ৰোৱা মোৰ এমাহ হ'ল। এই গছজোপা সৰুতে মই 3G কাটিং কৰি দিয়াৰ বাবে সোনকালে অধিক পৰিমাণে ডাল লাগিছে আৰু ইয়াৰ ফল ফুলিবলৈ আৰম্ভ কৰিলেই। গছজোপা ৰোৱা মোৰ 2-3 মাহমান হ'ল। এই গছজোপা সৰুতে মই 3G কাটিং কৰি নিদিয়াৰ বাবে ডাল অধিক পৰিমাণে নালাগিলে আৰু ফলো কম পৰিমাণে লাগিছে।